সেইটো একদম নেচাৰেল ইমোশ্যন আছিলে, সেইটো মই ৰাখিব নোৱাৰোঁ। আৰু মোৰ বহুত পাগলামি আছে, মই গছৰ লগত কথা পাতোঁ, মই মানুহৰ লগত খুব কম কথা পাতোঁ। মোৰ ইভেন মই ঘৰতো কথা একেবাৰে কম পাতোঁ। মই কি ভাবি আছোঁ মোৰ ঘৰত গম নাপায় কোনো, মোৰ ঘৈণীয়েও গম নাপায়, মোৰ দেউতাও গম নাপায়, কিন্তু গম পায় যে কিবা এটা ভাবি আছে, কিবা এটা কৰি আছে, কিবা এটা হেৰিত আছে, কিন্তু মই খুলি নকওঁ একো। আৰু মই সেইকাৰণে আশ্ৰয় লওঁ গছৰ ওচৰত। মই যেতিয়া দুখ লাগে বা বেছি ইম্পালচিভ হওঁ, মই গছৰ লগত কথা পাতোঁ, গছক গালি পাৰোঁ, আৰু গছে মোক বহুত শক্তি দিয়ে, সাহস দিয়ে প্ৰত্যেকটো মুহূৰ্তত। সেইখিনি বাৰু ঠিকে আছে, আৰু সেইখিনি কাৰণে হয়তো আপুনি জুবিন গাৰ্গৰ যিটো এই আৰু সেইকাৰণে যিমান পাৰোঁ গছ ৰুওঁ, আৰু সকলো মানুহকে কওঁ যে বছৰত প্ৰত্যেকজন মানুহে এজোপা হ'লেও গছ ৰুব লাগে, গছ এজোপা হ'লেও ৰুব লাগে, গছৰ লগত থাকিব লাগে। গছৰ লগত থাকিলেহে আমি বহুত দিন জীয়াই থাকিম গছৰ লগত থাকিলে। সেইটো মই খুব প্ৰশংসা কৰিছোঁ, আৰু মই আপোনাক তাৰ বাবে ধন্যবাদো জনাইছোঁ, আপোনাৰ সেইটো উদ্যোগৰ বাবে। কিন্তু তাৰ লগে লগে মই আপোনাক এই কথাটো নুসুধিলে হয়তো এতিয়া মানে বেয়া হ'ব। এই যে আপুনি মাইক্ৰফোন দলিয়াই দিয়ে, এই যে আপুনি জখলাত উঠি যায়, এনেধৰণৰ যিবিলাক কাম কাজ কৰে সাংস্কৃতিক অনুষ্ঠানত, বহু মানুহক কিন্তু আপুনি অসন্তুষ্টও কৰে তেনেকুৱা কাম কৰি, আৰু আপোনাক যিবিলাক মানুহে ভাল পায় সেই মানুহবিলাকক আপুনি তেনেকুৱা কাম কৰি পেলাই দুখ দিয়ে, সেই কথাটো আপুনি বুজি পায় নাপায়? সেইবিলাকৰ আঁৰত কিন্তু কিছুমান ঘটনা থাকে, নহ'লে মই এনেই ৰিয়েক্ট নকৰোঁ। এতিয়া মাইক্ৰফোন দলিওৱা কেছটোত সেইটো সকলোৱে গম পাইছে, এইটো চাগে পিছত টক শ্ব'টো ওলাইছে কথাটো। যথেষ্ট অসভ্যালি কৰিছিলে কিছুমান ল'ৰাই। চ' মানুহৰ এটা লিমিট থাকে, যেতিয়া লিমিটটো ক্ৰছ কৰে তেতিয়া খং উঠি যায়, উপায় নাই। তেতিয়া মই মাইক্ৰফোন দলিয়াই গৈছিলোঁ, মই নাগাওঁ গান। মই বিশ্বাস নহয় মই তই পইচা দিবি, পইচাৰ কাৰণে মই কাম নকৰোঁ, লাইফত কৰা নাই আজিলৈকে। তেনেকুৱা কথা শুনাইছিলে যে এই পইচা দিছোঁ, আমি যি বিচাৰোঁ তাই গাব লাগিব। বোলে হয় নেকি? নাগাওঁ, যা নাগাওঁ, গানেই নাগাওঁ, পইচা ঘূৰাই দিম, যা লৈ যা। পইচাৰ কাৰণেতো মই গান নাগাওঁ, পইচাটো যিটো দৰকাৰ সেইটো পইচা লওঁ, কাৰণ গোটেই 45টা মানুহ থাকে লগত। আৰু তেনেকুৱা কথা। জখলাত থকা কেছটো সেইটো ডাঙৰ কেছ এটা আছে আঁৰত, সেইটো আমাৰ সেইদিনা খং উঠাৰ সেইটো মই গম পাওঁ। সেইটো মই কৈ পেলাই কৰিছোঁ, যে মই মনোৰঞ্জন সিঙক নিজে কৈছিলোঁ, আজি মই হাল্লা কৰিম, ইয়াত উৎপাত কৰিম। তেওঁ বাৰে বাৰে কৈছে প্লিজ একো নকৰিবা, বোলো মই কৰিমেই। কাৰণ ৰামেশ্বৰ পাঠকত তেওঁলোকক মাতি আনি পেলাই তাত অসন্মান কৰা হৈছিলে। 2 ঘণ্টামান ৰখাই ৰাস্তাত ঘূৰি গ'ল তেওঁ। মই এই কথাত বৰ দুখ পালোঁ, মই আজি উৎপাত কৰিম, উৎপাত কৰি দিলোঁ। চ' সেই আঁৰত কিছুমান ঘটনা থাকে, মই এনেই নকৰোঁ। খালি সেই আঁৰৰ ঘটনাবিলাক যেতিয়া ঘটে তাৰপিছত মই নিজক ৰাখিব নোৱাৰোঁ, মোৰ প্ৰব্লেমটো সেইটো। সেইটো আচলতে সেইটো মোৰ দুখ এটা আছে, বেছি ইম্পালচিভ, ফটকৈ ৰিয়েক্ট কৰোঁ, বেছিকৈ কাজিয়া কৰি দিওঁ, মাৰপিট কৰি দিওঁ কেতিয়াবা। চ' সেইটো আচলতে কণ্ট্ৰল কৰিব এতিয়া চেষ্টা কৰিছোঁ, কিন্তু বহুত কণ্ট্ৰলত আহিছে এতিয়া। খুব ভাল কথা, আৰু সেইটো হোৱাটো খুব প্ৰয়োজন আমি ভাবোঁ, কাৰণ জুবিন আৰু বহুদূৰ আগুৱাই যাবলৈ প্ৰয়োজন আছে, বা আগুৱাই যাবই লাগিব। জুবিন আজি এজন ব্যক্তি নহয়, জুবিন এটা বৃহৎ অনুষ্ঠান। জুবিন কাৰোবাৰ বাবে আশা, কাৰোবাৰ বাবে প্ৰেৰণা, কাৰোবাৰ বাবে প্ৰতিশ্ৰুতি, আৰু কাৰোবাৰ বাবে সপোন। সেই কথাটো আপুনি নিজে আজি অনুভৱ কৰেনে? অফক'ৰ্ছ কৰোঁ, কাৰণ ইমান মানুহ আহে লগ কৰিবলৈ, আৰু কিছুমান ল'ৰা ছোৱালী মানে বহুত মানুহ আহে, সিহঁতে মানে বেলেগ ধৰণে ভাবে, বেলেগ ভৰি চুই খাৰ কৰে। মই দিগদাৰ পাওঁ বৰ কথাটোত। চ' কিন্তু মানে কিছুমানে গান লৈ আহিব, কিছুমানে কবিতা এটা লিখিলে সেইটোকে দেখুৱাবলৈ আহিলে, কিন্তু চবকে মই হেল্প কৰিব নোৱাৰিব পাৰোঁ। আৰু কিন্তু তেওঁলোকে ভাবে যে মোক দেখুৱালে মই যেন কিবা এটা কৰি দিম তাহাঁতক, আৰু চাকৰি বিচাৰি আহে বহুত মানুহ। তো মই কওঁ মইতো মিনিষ্ট্ৰী লেভেলৰ মানুহ নহয়, মই কেনেকৈ চাকৰি দিম, এই আপুনি কৰি দিলেও হ'ব। বোলো মই ট্ৰাই কৰোঁ বাৰু, কাৰোবাক দিছোঁ চাকৰি, কিন্তু সেই উৎসাহটো ভাল পাওঁ, মানে দেখি ভাল লাগে। তেতিয়া ফিল হয় যে মই কাৰোবাৰ কাৰণে আদৰ্শ হ'ব পাৰিছোঁ। নিশ্চয়।